Good morning, guys. আজি এটা আকৌ নতুন ভিডিঅ' লৈ আহিছো মোৰ ডেইলি ব্লগত। আজি মই কি কৰিলো মই এতিয়া দেখুৱাব বিচাৰিছো। এতিয়া বৰ্তমান ৰাতিপুৱা হৈ থকা নাই আৰু এতিয়া 11টা মান বাজিলে। বহুত কাম বন কৰি মানে ক্লিয়াৰ হৈ গ'ল আৰু তাৰ পিছতে ভিডিঅ' কৰিব পাৰো। কাম কৰি থাকোঁতে ভিডিঅ' দেখুৱাবলৈ মোৰ একদম আমনি পাওঁ মানে হ'লেও মানে এতিয়া উপায় নাই। সেইবাবে মই আজি কি কৰিলো এটা থুলমূলকৈ দেখুৱাব বিচাৰিছো। প্ৰথমতে গাহৰিটোৰ কাৰণে কল পচলাকে কাটি লৈছোঁ কাৰণ এইকেইদিন কচু নোপোৱা হৈ গৈছে, কচুবোৰ মৰি গৈছে। তাৰ বাবে এতিয়া আকৌ মোৰ বহুত চিন্তা হৈ পৰিছে। উপায় নাই, আজি কল পচলাকে খুৱাইছোঁ। মানে গাহৰিক আজি প্ৰথম খুৱাম, খাবনে নাই নেজানো আৰু খোৱাৰ পিছতেহে গম পাম। এইয়া চাওক, এতিয়া ভাত বনাই আছো মই। আজি কি বনাইছো চাওক। এইটো গেছত বৰ্তমান ভাত বনালো আৰু এইটো চাওক, এইটো কি হয় আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে পচলাৰ লগত গাহৰি মাংস। এইটো চাওক, লোভ লাগিছেনে বাৰু? আজি পচলাৰ লগত গাহৰি মাংস বনাই আছো। এইফালে আৰু অকণমান উতলাম আৰু পানীটো শুকুৱাই দিম। তাৰপিছত এইটো খাবলৈ ৰেডি হৈ যাব পচলাৰ লগত। ইমান টেষ্টি লাগিব। আৰু এইটো হৈছে গাহৰি দানা, ইমান ডাঙৰ চৰু। এইটো এক চৰু সিজাইছো, এতিয়ালৈকে হোৱা নাই। এইটো কমেও আৰু 2 ঘণ্টামান সিজাব লাগিব। 2 ঘণ্টা নহ'লেও তাতকৈ বেছিয়ে লাগিব চাগে। আজি দিনটোৱে সিজাব লাগিব। কালাৰ কি কৰিলা বোলে? বায়ে আহিলে কিন্তু গালি দিবা আকৌ। এয়া কাপোৰ এতিয়া 1 বাল্টিং শুকাবলৈ আহিলো চদৰ ওপৰত। আৰু এইটো চাওক, আমি আজি ৰাতিপুৱাই কি কাম কৰিলো। চদৰ ওপৰত ধান শুকাইছো। এইটো চাওক, ইয়াতে শুকাব লগা হৈছে কাৰণ তলত ৰ'দ নপৰে, চাৰিওফালে ছাঁ। এয়া চাৰিওফালে ছাঁ। এয়া বাৰীখন পাতিলো, বাৰীখনতো বহুত ছাঁ পৰিছে। চাৰিওফালে ছাঁয়ে পৰে, গতিকে চদৰ ওপৰত ধুনীয়াকৈ ৰ'দ দি থাকে। 2টা-3টালৈকে ৰ'দ দি থাকিব, সেইটো কাৰণে ইয়াতে দিলো। আৰু ধানখিনি ওপৰলৈ আনোতে কিমান কষ্ট হৈছিলে, কিন্তু উপায় নাই। ৰ'দ নোপোৱা দুখত আজি এইটো কাম কৰিব লগা হৈছে। ইয়াত ধুনীয়াকৈ ৰ'দ পাই থাকিব আৰু এতিয়া চিন্তা নাই। এতিয়া কাপোৰখিনি শুকাই দিওঁ। কাপোৰখিনি শুকোৱাৰ পিছত আৰু ভাত খাব পাৰিম আৰু। ভোক লাগিছে, বহুত সময় হ'ল। ৰাতিপুৱাৰ পৰা কাম কৰি এইবোৰ কাম কৰি মানে একদম ভোক লাগি গৈছে মানে। এতিয়া ভাত খামগৈ আৰু। ৱাশ্বিং মেচিনত কাপোৰ ধোৱাৰ এইটোৱে লাভ আৰু কাপোৰবোৰ শুকাই যায়, লগে লগে শুকাই যায়। আৰু 1 ঘণ্টামান ৰ'দ পোৱাৰ পিছত কাপোৰবোৰ শুকাই যাব। কিন্তু আগতে কাপোৰ মই হাতেদি ধোওঁতে মোৰ কাপোৰ শুকাবলৈ 2 দিন লাগিছিল। ইমান এগাল কাপোৰ সদায় ধোৱা মানে বহুত কষ্ট হয়। সেইটো কাৰণে 2 দিন কাপোৰবোৰ ভালকৈ নুশুকাইছিলেই। কিন্তু ৱাশ্বিং মেচিন অনাৰ পৰা এইটো এটা লাভ হ'ল, কাপোৰবোৰ এতিয়া শুকাই যায়। আৰু এতিয়া আৰু এবাৰ ধুলেও কাপোৰখিনি শুকাই যাব। শুকোৱা পৰ্ব খতম হ'ল। ভাত খাওঁ আৰু। এইটো নমু কৰা নাই, আমি কলপাতত ভাত খাইছো। আজি গাহৰি মাংসৰ লগত পচলা আৰু কলপাতত খাইছো। কলপাতৰ কিমান লাভ আছে। কলগছটো কিমান উপকাৰী বস্তু, হয় নহয় বাবা? তোমাৰ এইটো তোমাৰ এইটো। এতিয়া গাইছ আমি খাওঁ আৰু দেই। লোভ লাগি গৈছে আৰু গাহৰি মাংস লগত আছে। এইটো গাহৰি মাংস টেষ্টি।